ৰখি যাওঁতে মহাৰাজৰ 4 দিনৰ পৰা পাতলা পায়খানা হৈ আছে। একজন একজনকৈ আহিব গৈছে। ৰখি গেছটা মরাইছে সাধু জাংর এই ভিৰত কাই পাতিছে ভালে কৰি কৈ দে, পুৰা গোন্ধ ওলাইছে। তই পাতিছা ৰ না, তই পাতিছা। मैं पढ़ाने से पढ़ा बात तो सही है। बाहुबली की धर्मपत्नी देवसेना पर आरोप है। দেৱসেনাৰ আঙুলি কাটাৰ লগতে 10জন সৈনিকক পাতি তেওঁ বেহোচ কৰি দিছে বোলে। আমাৰ মঞ্চত পাদুৰাক ডাকোৱা যায়। ইফালে চা, পাদুৰা আহিছে। পাদুৰা क्या हुआ था बताओ सेतुपति। দেৱসেনা কৈছিল মোৰ পেটত গেছ হৈ আছে। মই কৈছো এতে পাতি নকৰবি, চাইডত যা। এইবাৰ মোৰ আঙুলিটো দিল কাটি আৰু পাতি বেহোচ কৰিছে চেনাক। মই মূলা খাব মানা কৰিছিলো না তোমালোকক, কিয় খাইছা? মূলাৰ দাম কমি গৈছে সেইবাবে।